নমস্কাৰ দৰ্শকসকল, আজি আমাৰ মাজত উপস্থিত আছে অসমৰ দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন দা আৰু পাপন দা। হয় কেলা, আপোনালোকে ঠিকেই শুনি আছে। আজি আমাৰ মাজত উপস্থিত আছে, আমাৰ অনুষ্ঠানত উপস্থিত আছে জুবিন দা আৰু পাপন দা। গতিকে অযথা পেকপেকাই নাথাকি মূৰে কটিয়ে হাত দি আমি অনুষ্ঠানটো আগবঢ়াই নিবলৈ বিচাৰিছোঁ। আৰু মই প্ৰথমতে জুবিন দা আৰু পাপন দাক ধন্যবাদ দিছোঁ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে। থেংক ইউ। নমস্কাৰ। মই প্ৰথমতে জুবিন দাৰ ওচৰলৈ আহিছোঁ। জুবিন দা, বিহুৰ অনুষ্ঠান এবাৰ কেনেকুৱা গ'ল? কথাটো আচলতে যোৱা কেইটা বছৰ কৰোণা বুলিয়েই গ'ল। এইবছৰ মানুহে বিহুত ফূৰ্তি কৰিছে যদিও মানুহৰ মনত ভয় আৰু খংকেলা দুয়োটা এতিয়াও যথেষ্ট পৰিমাণে আছে। হয় জুবিন দা, ভয় আৰু খং বুলি ক'লে মই ভয়টো কিহৰ কাৰণে বুজি পালোঁ, কিন্তু খংটো কিহৰ কাৰণে? খং মানে আছে কিছুমান খেচৰ মানুহ, মই এতিয়া নকওঁ বাৰু, নহ'লে কেলা গম পাই যাব মই চকাখনক কেলা গালি দিছোঁ বুলি। এই বস্তুৰ দাম যিদৰে বাঢ়িছে। হা কি ক'লে? বস্তুৰ দাম যিদৰে বাঢ়িছে, তুমি কেলা শুনা নোপোৱা নেকি? অঁ শুনিছোঁ, বস্তুৰ দাম। সেইটো কাৰণে আচলতে এতিয়া ৰাইজে বিহু ভালকৈ পালন কৰিব নোৱাৰা হৈছে। আৰু তুমি এতিয়া চাবা, শাক পাচলি, ফল মূল, মাছ মাংস, পেট্ৰল ডিজেল, আল বাল প্ৰতিটো বস্তুৰ দাম বৃদ্ধি হৈছে। সেইকাৰণে ৰাইজৰ মনত খংটো এতিয়াও আছে। হয় জুবিন দা, আচলতে বস্তুৰ দাম যিদৰে বাঢ়িছে, মানুহ আচলতে সঁচাকৈ বহুত জুৰুলা হৈ পৰিছে। মই বুজি পাইছোঁ বাৰু। নাই তুমি বুজি পোৱা নাই এতিয়াও, আৰু বুজি নোপোৱা। কাৰণ তোমালোকে যদি বুজি পালাহেঁতেন বস্তুটোৰ ওপৰত মাত মাতিলা হয়। ক'তা মইতো সেইটো দেখা নাই এতিয়া। আৰু আচলতে তোমাক কেলা কথা এটা ক'লে তুমি বেয়া পাবা। তোমালোকে আচলতে চৰকাৰ চোৱা চিলেকা, পোকৰ চিলেকা, কটি চিলেকা। বাৰু এতিয়া আমি কথা পাতিম আমি পাপন দাৰ লগত। ৰ'বা সেইটো আচলতে সঁচা কথা কৈ দিছোঁ, মই মুখৰ পৰা ওলাই আহিছে। লাজ পাইছা নেকি? নাই নহয় মানে জুবিন দা, আপোনাৰ মই ভাবিছোঁ আপোনাৰ খং উঠি গ'ল নেকি? নেক্সট কুৱেশ্যন কৰা, তোমাৰেই ভাল হ'ব। জুবিন দা, মই এতিয়া আপোনাক এটা আপোনাৰ ব্যক্তিগত কথা সুধিব পাৰোঁ নেকি? সোধাচোন বাৰু, চাওঁ এতিয়া তোৰ উত্তৰ দিব পাৰোঁ নে নোৱাৰোঁ। আচ্ছা জুবিন দা, আপুনি যে মূৰত এখন কাপোৰ মাৰি থয়, আৰু আমি প্ৰায় দেখিবলৈ পাওঁ, আৰু মূৰত এটা গোল ৰাউণ্ড শ্বেপৰ এটা টুপি দেখা পাওঁ। টুপিটো যেনিবা আপুনি ষ্টাইলত পিন্ধে, কিন্তু কাপোৰখন কিয়? এইটো আচলতে এইটো মোৰ ষ্টাইল, অনলি জুবিন গাৰ্গ ষ্টাইল। আচলতে চাবলৈ গ'লে চবৰে এটা এটা ইউনিক ষ্টাইল থাকে, এইটো অকল জুবিন গাৰ্গ ষ্টাইল। অ'কে জুবিন দা, মই আপোনাক আৰু এটা প্ৰশ্ন সোধোঁ। আপুনি যে মূৰত কাপোৰখন মাৰি থয়, ইয়াৰ আইডিয়াটো কেনেকৈ আহিলে? আইডিয়াটো বুলি ক'লে আচলতে মই ৰাতিপুৱা লেট্ৰিনত হাগি থাকোঁতে আহি গ'ল, পককৈ আহি গ'ল। জুবিন দা, চিৰিয়াছলি তেনেকৈ আহি গ'ল নেকি আইডিয়াটো? এনেকুৱা এটা চৰ্দিম নহয়, গাল চাল ফালি পঠিয়াম কিন্তু। আইডিয়াহে যেতিয়া তেতিয়া আহিব পাৰে। এতিয়া সেইটো কি মই লিখি ৰাখিব লাগিছিল নে কি? চৰি জুবিন দা, মই মানে আচলতে আপোনাৰ এনেকৈ খং উঠি যাব বুলি ভবা নাছিলোঁ। দৰ্শকসকল, আমি জুবিন দাৰ লগত বহুতো কথা পাতিলোঁ। এতিয়া আমি পাপন দাৰ লগত আমি কথা পাতিম। গতিকে আহক। পাপন দা, আপোনাৰ এইবাৰ বিহু কেনেকুৱা গ'ল? পাপন দা চৰি মই এতিয়া একো নাখাওঁ, ভাত খাই আহিছোঁ, মই বেছি সময় হোৱা নাই। নহয় মানে পাপন দা, মই এইবাৰ সুধিব বিচাৰিছোঁ আপোনাক, আপুনি বিহু এইবাৰ কেনেকৈ পালন কৰিলে? বিহু পালন কৰা বুলি ক'বলৈ গ'লে আচলতে বিহু আজৰি নিৰ্বাক এনেকৈ পালন কৰিলোঁ। নহয় মানে পাপন দা, মই আপোনাক সুধিব বিচাৰিছোঁ, এইবাৰ বিহুত আপুনি কি পৰিকল্পনা কৰিলে? চৰি পৰিকল্পনা বুলি ক'লে আচলতে মই তেনেকৈ একো পৰিকল্পনা কৰা নাই। অলৰেডি মোৰ 2খন বাইক আৰু 2খন গাড়ী আছে। নহয় পাপন দা, মই মানে সুধিব বিচাৰিছোঁ, এইবাৰ আপুনি বিহুটো কেনেকৈ পালন কৰিলে? একদম চৰি। এইবাৰ মানে মই বিহুত বহুত বিজি থাকিম। অসমৰ বিভিন্ন জেগাত বিভিন্ন ঠাইত প্ৰগ্ৰাম আছে আমাৰ। মোৰ প্ৰগ্ৰাম আছে। নিজৰ কাৰণে সময় নাথাকিলে ৰাইজৰ কাৰণেতো সময়টো উলিয়াবই লাগিব। হয়, ঠিকেই কৈছে পাপন দা, ৰাইজৰ কাৰণেতো সময় উলিয়াবই লাগিব। বাৰু যি নহওক, এতিয়া আমি আপোনাক ব্যক্তিগত প্ৰশ্ন কেইটামান সুধিব বিচাৰিছোঁ। বাৰু পাপন দা, আপুনি কি খাই ভাল পায়? কি খাই ভাল পায় বুলি ক'লে মোৰ অলপ ক'বলৈ খেলি মেলি এটা হৈ যায়। আচলতে মদটো মোৰ নচলে, সন্ধিয়া হ'লে বাবাটো লাগে আৰু।
নহয় পাপন দা, মই সেইটো সুধিব বিচৰা নাই। মানে মই সুধিব বিচাৰিছোঁ আপুনি ধৰক চিৰা পিঠা লাডু কোনবিলাক বস্তু খাই বেছি ভাল পায়? পিঠা 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 খাই ভাল পাওঁ মই, নাৰিকলৰ পিঠা। আপোনালোকে প্ৰশ্নবোৰ চিধা চিধিকৈ নুসুধে কিয় নহয় জুবিন দা? একচুৱেলি পাপন, মই কথাটো কৈ দিছোঁ শুনা। দুখটো আচলতে ইহঁতৰ গাতো নহয়, ইহঁতক এটা এটা স্ক্ৰিপ্ট দিয়া থাকে আৰু স্ক্ৰিপ্টটোত কাক কি সুধিব লাগিব কাক কি সুধিব নালাগিব তাতে লিখা থাকে। আজি চাগে তাৰ স্ক্ৰিপ্ট নাই, সেইটো কাৰণে সি আলে পালে হোৱাই নোহোৱাই যিহকে মন গৈছে তাকে সুধি আছে। আৰু মই আগতে কৈছোঁ নহয়, সিহঁত আচলতে চোৱা চালে। নহয় নহয় জুবিন দা, আপুনি ভুল বুজিছে। আমাৰ চেনেলটো আচলতে তেনেকুৱা নহয়। মোৰ মুখখন আকৌ খোলা নল'বা, ঘেণ্টা কাকো খাতি নকৰোঁ। নেক্সট কুৱেশ্যন সোধা, তোমাৰ কাৰণে ভাল হ'ব। আচ্ছা জুবিন দা, আপোনাৰ ঘৰত বিহু বা হুঁচৰি পাৰ্টি আহেনে? অহাত আহে, আগতেও আহে, এতিয়া প্ৰায় নহা হৈছেগৈ আৰু। অঁ, কিয়? কিয় বুলি ক'লে এতিয়া মোৰ ঘৰত হুঁচৰি পাৰ্টি বা বিহু পাৰ্টিটো আহিলে ডেন্সটো সিহঁতে কৰে, মই মানে ৰৈ থাকিব নোৱাৰোঁ, গানটো গাই দিম। সেইকাৰণে দক্ষিণাটো দিয়াৰ সময়ত সিহঁতেহে মোক ওলটাই দি থৈ যায়। দিব লাগে মই, কিন্তু গানটো গাই দিয়াৰ কাৰণে সিহঁতেহে মোক দি থৈ যাবলগীয়া হয়। বাহ জুবিন দা, আপোনাৰ একেবাৰে গাখীৰতে ম'হৰ খুটি। বাৰু জুবিন দা, আপুনি আমাৰ অনুষ্ঠানলৈ আহিছে তেতিয়া প্লিজ এটা গান শুনাওক। গান বুলি ক'লে গাব পাৰোঁ, কিন্তু বহুত দিন প্ৰেক্টিচ কৰা নাই। তথাপিও মোৰ এটা গান ভাল লাগে, সেইটোকে অকণমান গাই দিছোঁ। 1 2 3 go, নীলা নীলা খৰে মাজুলী বগাকৈ কাগজতে। নোৱাৰে এইবোৰ কেলা গান চান দিয়া নহয়, ডিঙি বহি আছে। খুব সুন্দৰ গান। জুবিন দাই আমাক এটা গান খুব ধুনীয়াকৈ গাই শুনালে, আৰু এইবাৰ আমি পাপন দাক এটা গান গাবলৈ অনুৰোধ জনাইছোঁ প্লিজ। একচুৱেলি গানৰ প্ৰেক্টিচ ময়ো বহুত দিন কৰা নাই। যোৱা 2 বছৰ কৰোণা বুলি গ'ল, ক'তো প্ৰগ্ৰাম চগ্ৰাম নাই, যিহেতু প্ৰেক্টিচ কৰা মই অলমষ্ট বাদেই দি দিছিলোঁ। তথাপিও পইচা তেতিয়া চেষ্টা এটা কৰি চাব পাৰোঁ। একো নহয় পাপন দা, আচলতে আপুনি যেনেকৈ গায় আমাৰ তেনেকৈ ভাল লাগিব। বাৰু চেষ্টা এটাকে কৰি চাওঁ, কৈছা যেতিয়া। জুবিন দা, আপুনি যে কয় 1 2 এইটো কৈ দিয়কচোন। 1 2 3 go, মৃত্যু দিনা তুমি আহিবা। গান মানে মাতটো বহুত দিন হ'ল গোৱা নাই, বহি আছে, কেনেকুৱা হৈছে নাজানো আৰু। নাই নাই পাপন দা, মই গানটো খুব ভাল পালোঁ, আচলতে খুব এনজয় কৰিলোঁ। মই যদি মিছাই কৈছোঁ আপুনি জুবিন দাক সুধি লওক, নহয় জানো? নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা কমেণ্ট কৰি দিব কোনে ক'ৰ পৰা চাই আছে, আৰু লাইক কৰিব নাপাহৰিব। গৰম কাৰণে ভিডিঅ'টো সিমান ভালকৈ বনাব নোৱাৰিলোঁ চাগে। আৰু এটা ভিডিঅ' নহালৈকে আজিলৈ বাই।